হাই ফ্ৰেণ্ডছ, চালমা কিটচেন এণ্ড ফেমিলি ব্লগলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ বাৰ্থডে, সেয়ে মই ভাবিলোঁ মই জীৱনত যিখিনি শিকিলোঁ বা জানিলোঁ তাৰ বিষয়ে লৈ আপোনালোকক অকণমান জনাবলৈকে আগ্ৰহ প্ৰকাশ কৰি দিছোঁ। মই যিহেতু এজন মেডিকেল লেবৰেটৰিয়ান টেকনিচিয়ান, লেব টেকনিচিয়ান, সেয়েহে মই আপোনালোকে সকলো লেবৰেটৰীত টেষ্ট কৰিবলৈকে যায়। লেবৰেটৰীত গ'লে আপোনালোকে শিকিবলগীয়া কিছুমান বিষয় মই আজি আপোনালোকৰ আগত দাঙি ধৰিম, আৰু কি কি আপোনালোকে জানিব লগা হয়। যিহেতু আপোনালোকে ব্লাড দিব যায়, ব্লাড দিব গ'লে আপোনাৰ প্ৰথম কৰণীয় কাম কি, আপোনালোকে জানিবলগীয়া কামটো কি। প্ৰথম আপোনালোকে ব্লাড যেতিয়া দিব যাব, ব্লাড দিব গ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ভেনৰ পৰা ব্লাড ল'ব। ব্লাড যেতিয়া ভেনৰ পৰা আপোনালোকৰ ব্লাড ওলাব, তেতিয়া আপোনালোকে ওলোৱাৰ পিছত আপোনাক কটন দি এনেকৈ থৈ দিব। বহুত মানুহে এনেকুৱা কাম কৰে যে দিয়াৰ পিছত এনেকৈ দি এনেকৈ মোহাৰি দিয়ে। একচুৱেলি ব্লাড লোৱাৰ পিছত বা চেলাইন দিয়াৰ পিছত এই বস্তুটো কেতিয়া এনেকৈ লৰচৰ কৰিব নালাগে, কাৰণ ভেনটো যিহেতু ফুটা কৰা হয়, ফুটা কৰা হোৱাৰ পিছত কেতিয়াবা ইয়াতে এটা গুটি হয় যদি এনেকৈ লৰচৰ কৰা যায়, আৰু যদি লৰচৰ কৰা নাযায় তেতিয়াহ'লে একদম প্লেইন হৈ থাকে। সাধাৰণতে বহুত মানুহক আমি দেখা পাওঁ ইয়াতে এটা গুটি হয়, মানে আল্টিমেটলি তেওঁলোকে বেজি বা চেলাইন দিয়াৰ পিছত এনেকৈ লৰাই দিয়ে। লৰাই দিয়াৰ পিছত যিহেতু ভেনটো ফুটা হয়, ফুটা হোৱাৰ পিছত যিটো ফুটাৰ অংশটো তললৈকে সোমাই যায়, কেতিয়াবা ভেনডাল এইখিনিতে ফুলি যায়। সেইকাৰণে এই কামটো প্ৰথম নকৰিব। দ্বিতীয় কথা হ'ল কি, আপোনালোকে যেতিয়া ব্লাড দিব, প্ৰত্যেক লেবৰেটৰীতেই মই দেখা পাওঁ নতুন ল'ৰা ছোৱালীবিলাকক ব্লাড লোৱা প্ৰথম শিকায়, মানে লেব টেকনিচিয়ানবিলাকক ব্লাড ল'বলৈকে শিকায়। আৰু ল'বলৈকে শিকাওঁতে আপোনালোকে জানিবলগীয়া কথাটো হ'ল কি, এনেকুৱা ভাইৰেল কিছুমান লৈ আহিব। এই ভাইৰেলবিলাকত আপুনি যিহেতু ব্লাড দিব, এই ভাইৰেলবিলাক একচুৱেলি ব্লাড নোলোৱাৰ আগতেই এইবিলাক ভাইৰেলত নাম লিখিব লাগিব। যদি নাম লিখা নাই, আপোনালোকে লগে লগে লেব টেকনিচিয়ানজনক ক'ব যে এইটো মোৰ নামটো লিখি লোৱা, বা যদি সিহঁতে কয় না আমাৰ বাৰকোড মাৰিম, বাৰকোডটো হ'ল এনেকুৱা। এইটো চাব পাৰিব, এই বাৰকোডটো আপোনাক কিমান নম্বৰ পৰিছে চিৰিয়েল। তেতিয়া আপোনালোকে তেওঁক আগে ব্লাড ইয়াত নভৰোৱাৰ আগতে আপোনালোকে নামটো বা বাৰকোডটো মাৰাই ল'ব। কাৰণ যিহেতু দেখা যায় যে নতুন ল'ৰা ছোৱালীবিলাকক ব্লাড কালেকশ্যন কৰিব দিয়ে, নাৰ্ছিং হোম হওক, লেবৰেটৰী হওক, সিহঁতে হয়তো ভুল হৈ যাব পাৰে। কাৰণ ভিতৰত যেতিয়া ব্লাডটো লৈ যাব, কাৰ ব্লাড কেনেকুৱা সিহঁতৰ গম নাপাব, নিজৰ ভয়ত হয়তো কাৰোবাৰ ব্লাডটো কাৰোবাৰ নামটো লিখি দিব। সেইকাৰণে আপোনালোকৰ জানিবলগীয়া কথাটো হৈছে কি, আপোনালোকে ব্লাড দিয়াৰ আগতে এইবিলাক বস্তু চাই ল'ব যে মোৰ নামটো লিখিছে নে নাই। যদি লিখিছে তেতিয়া ঠিকে আছে, আৰু নাইবা আপোনালোকে এনেকৈ চিৰিঞ্জ লৈ আহিব। চিৰিঞ্জবিলাক আপোনাৰ চিনি পায়, চিৰিঞ্জৰ ওপৰত আপোনাৰ নামটো লিখিছে নাই, 1 নম্বৰ বাঁহাটোত লিখিছে নাই, 2 নম্বৰ ভাইৰেলটোত আপোনাৰ এনেকুৱা মাৰ্কাৰ থাকিব, মাৰ্কাৰ দি লিখিব দিব সদায়। আৰু এটা কথা হ'ল যে আপোনালোকে যেতিয়া পেচাব দিব, সাধাৰণতে আমি যেতিয়া তেতিয়া পেচাব দিওঁ, আটাইতকৈ ভাল ৰিজাল্ট ওলায় ৰাতিপুৱা মৰ্ণিং পেচাবটো আপুনি কেনেকৈ দিব। মৰ্ণিং পেচাবটো হৈছে ৰাতিপুৱা শুই উঠি প্ৰথম অকণমান পেচাব যাব দিব, তাৰ মাজৰ পেচাবটো ইয়াত ধৰি ৰাখিব। না কালচাৰ হওক, না ইউৰিন ৰুটিন হওক, তেতিয়া ৰিপৰ্টটো আপোনাৰ আল্টিমেটলি ভাল হয়। আৰু যদি আপুনি কালচাৰ কৰিব দিয়ে, তেতিয়া তাৰ আগত আপুনি এণ্টিবায়'টিক নাখাব। এণ্টিবায়'টিক নোখোৱাকৈ আপুনি পেচাবটো দিবলৈ চেষ্টা কৰিব। মই ক'বলৈ ওলাইছোঁ চুগাৰৰ বিষয়লৈ। চুগাৰ সাধাৰণতে আমাৰ ভাৰতবৰ্ষত বহুত হৈ গৈছে। এতিয়া চুগাৰ আপোনালোকে সকলোৱে জানে যে আপুনি ফাষ্টিং BP চুগাৰ দেখে, আৰু ডক্টৰে প্ৰায়ভাগ মই প্ৰেছক্ৰিপশ্যনত দেখা পাওঁ RBS লিখে, ৰেণ্ডম ব্লাড চুগাৰ। একচুৱেল ৰেণ্ডম ব্লাড চুগাৰ আপুনি নকৰি PP টেষ্টটো কৰাই লোৱাটো বেছি ভাল হয়। আৰু ৰেণ্ডম ব্লাড চুগাৰটো আপুনি যেতিয়া তেতিয়া ব্লাড দিব পাৰে। যেতিয়া তেতিয়া ব্লাড দিলে কি হয়, যদি আপুনি ৰাতিপুৱা একো নোখোৱাকৈ ডক্টৰৰ ওচৰত গৈছে, ডক্টৰে RBS লিখি দিছে,
হয়তো লেবৰেটৰী টেকনিচিয়ানজনে আপোনাক নোসোধে, বহুতক মই দেখা পাইছোঁ, বহুত লেবৰেটৰীত দেখা পাইছোঁ যে বহুত লেবৰেটৰী টেকনিচিয়ানজনে আপোনাক পেচেণ্টক নোসোধে যে আপুনি কেতিয়া খাইছিলে। ডক্টৰে লিখি দিয়াৰ পিছত সি ৰেণ্ডমে ৰাখি দিয়ে প্ৰেছক্ৰিপশ্যনখন চাই কিনে। যদি আপুনি চুগাৰ হৈ আছে, যদি খালী পেটত আছে, খালী পেটত থাকিলে ৰেণ্ডম ব্লাড চুগাৰটো একচুৱেল ৰেঞ্জ হ'ল 70 to 140। 70 to 140 হ'লে যদি আপোনাৰ ৰিপৰ্টটো ওলালে ৰেণ্ডমত 133, তেতিয়া ডক্টৰৰ তাত আপুনি ৰিপৰ্টটো লৈ গ'ল। হয়, ডক্টৰে যিহেতু চাই কিনে চাব যে ৰিপৰ্টটো নৰ্মেল আছে, একচুৱেল কিন্তু আপুনি খালী পেটত ব্লাড দিছে। খালী পেটত ব্লাড দিওঁতে কি হ'ল, আপোনাৰ কিন্তু চুগাৰ আছে ভিতৰত, কাৰণ আপোনাৰ লেবৰেটৰী টেকনিচিয়ানে ৰেণ্ডমৰ ৰেঞ্জটোহে আপোনাক দিলে। কিন্তু আপুনি সদায় পাৰিলে PP টেষ্ট কৰাব, ৰেণ্ডম চুগাৰটো নকৰি। ডক্টৰসকলকো মোৰ ফালৰ পৰা অনুৰোধ, প্লিজ আপোনালোকে RDSটো নেদেখিব, PPটো লিখা কৰক। PPটো সাধাৰণতে ভাত খোৱা বা পেট ভৰাই খোৱাৰ পিছত 1.5 ঘণ্টা বাদ কৰি 2 ঘণ্টাৰ ভিতৰত ব্লাডটো দিব লাগে, তেতিয়া একচুৱেল ৰিপৰ্টটো ওলাই যায়। সেয়ে মোৰ ফালৰ পৰা সকলোলৈকে অনুৰোধ, আপোনাৰ ৰেণ্ডম ব্লাড চুগাৰটো নাচায়, PP ব্লাড চুগাৰটো চোৱাটো বেছি ভাল। ফাষ্টিঙৰ ৰেঞ্জটো হৈছে 70 to 100, সেইকাৰণে আপোনালোকে পাৰিলে PP টেষ্টটো কৰাব। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, যদি এনেকুৱা আগলৈকে ভিডিঅ' দিব লাগে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।